মিঠাই ল'লোঁ আৰু লগতে চাহ অলপ খাই ল'লোঁ। ইমান ৰ'দ নহয় ন? পাই গ'লোঁ। আজি এইটো চাইডে যাব দিয়া নাই। এতিয়া আমি চান্দুবি গৈ আছোঁ। জালুকবাৰী পাইছোঁ শৰাইঘাট ব্ৰিজ পাৰ হৈ। এইকেইদিন কলেজ বন্ধ আছে। বানৰ পৰিস্থিতিৰ কাৰণে কলেজ বন্ধ দিবলগীয়া হৈছে আৰু ঘৰত আহি সেই ভাবিলোঁ অলপমান ফুৰিবলৈ ওলাই যাওঁ আৰু তাতে আমি সেইকাৰণে এতিয়া চান্দুবিলৈ ওলাই আহিছোঁ। এতিয়া ব্ৰিজত গৈ আছোঁ। লিপছ ৰাইট চাইডে ISBT যিটো খানাপাৰা ৰাস্তা সেইফালে যাব আৰু আমি এতিয়া এইফালে ৰাণীফালে যাম ন? এইফালে ইউনিভাৰ্চিটি যায়, গুৱাহাটী ইউনিভাৰ্চিটি। আৰু আমি এতিয়া ইউনিভাৰ্চিটিৰ বেক চাইডেৰে আমি চান্দুবিলৈ যাম। এতিয়া আমি এইটো ইউনিভাৰ্চিটিৰ বেক চাইডে আহি আছোঁ আৰু এইবিলাক যে বিল্ডিংবিলাক দেখিছে এইবিলাক গোটেই ইউনিভাৰ্চিটিৰ বিল্ডিং। 2014 ইয়াতে পঢ়ি আছিলোঁ মই। ইমান এটা সুন্দৰ পৰিৱেশ। এইবিলাক হোষ্টেলবিলাক হয় সেইবিলাক। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত এয়াৰপোৰ্ট লংকেশ্বৰ ফালৰ পৰা আহিলে ইউনিভাৰ্চিটিৰ এখন গেট পোৱা যায় আৰু এই ঠাইখিনিক 7 মাইল বুলি কয়। ইউনিভাৰ্চিটিখন পাৰ হৈ আহি আমি দীপৰ বিল দেখা পাম। দীপৰ বিল হ'ল গুৱাহাটীৰ এক বিস্তৃত জলাভূমি। 1950 চনত হোৱা ভূমিকম্পৰ ফলত দীপৰ বিল সৃষ্টি হৈছে আৰু এই ঠাইখিনি চৰাই সংৰক্ষিত এলেকা। এতিয়া আমি ৰাণী গেট পালোঁ। ইয়াত স্পৰ্টছৰ ড্ৰেছবিলাক পায়। আমি এতিয়া লেফ্ট চাইডে যাম। লেফ্ট চাইডে ৰাণী হৈ আমি চান্দুবি যাম আৰু ৰাইট চাইডেও যাব পাৰি। আমি কিন্তু লেফ্ট চাইডে যাম ৰাণী। এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, একদম গাঁৱৰ মাজে মাজে আহি আছোঁ। চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰি আছে। এইবিলাক গোটেই লোকেল ধাবা। বাপৰে ইমান গৰু, পেট্ৰল পাম্পতে ইমান গৰু আছে দেখ। চান্দুবি পাবলৈ আৰু বহুতখিনি বাকী আছে। আমি আহি এটা ধুনীয়া ঠাই পাইছোঁহি আৰু চাৰিওফালে মানে গছেই গছ দেখি মানে ইমানেই ভাল লগা আৰু আপোনালোককো দেখুৱাওঁ। চান্দুবি পাবলৈ এতিয়া আৰু অলপমান বাকী আছে আৰু তাতে আমাৰ সখী থাকে, আমাৰ বিয়াত ছাতি ধৰিছিল আৰু তেওঁলোকৰ ঘৰলৈ অহা কথা আছিলে বহুত দিনৰ পৰাই। যিহেতু কলেজ বন্ধ, সময়ে নাপাওঁ, নহ'লে বন্ধ হোৱাৰ কাৰণে ভাবিলোঁ এওঁ ক'লে চান্দুবিলৈ যাওঁ বুলি আৰু আজি আহি পাইছোঁহি আৰু অলপমান বাকী আছে। মাজে মাজে আমি ফটো উঠিছোঁ। আচলতে সকলোতে এতিয়া বানপানী হৈ আছে আৰু আমি বানপানীৰ কাৰণে কলেজ বন্ধ পালোঁ আৰু সেইকাৰণে ঘৰত আহি অকণমান ফুৰিব ওলাই আহিছোঁ, মনবিলাক যাতে ভাল লাগে। এনেইতো কলেজ বন্ধ থাকিলে এদিন বা দুদিন পাওঁ, তেনেকৈ ক'তো ওলাই অহা নহয়। আজি মানে ভাবিলোঁ, হঠাতে প্লেনিং কৰিলোঁ যে আমি চান্দুবিলৈকে যাওঁ, অলপ ফুৰি আহোঁ, মনবিলাক ভাল লাগিব। কিমাননো আৰু ঘৰৰ ভিতৰতে থাকিম। এইফালে আৰু আমাৰ সখী সঞ্জয় দা
বাৰে বাৰে ফোন কৰি আছে ক'ত পালোঁ আৰু অলপমান অপেক্ষা, তাৰপিছত আমি পামগৈ। আমি ঘৰৰ পৰা ওলাই আহোঁতে যিহেতু দেৰিকৈ আহিছোঁ আৰু চানডুবি আহি পাওঁতে আমাৰ আন্ধাৰ হৈ গ'ল। আৰু এই ঠাইখিনি আটাইতকৈ ভয় লগা, কাৰণ ইয়াতে হাতী ওলায়, পাহাৰৰ ওপৰৰ পৰা হাতী নামি আহে। ভয়ে আগবাঢ়ি গৈ থাকিলোঁ। ৰাস্তাৰ দুয়োফালে যিহেতু হাবি বননি পাহাৰ আৰু হাতী আহিয়ে থাকে, তথাপিও আমি আগবাঢ়ি গৈ থাকিলোঁ আৰু সঞ্জয় দা ঘৰ পাওঁ হৈছোঁ। আমি চানডুবি 7মান বজাতে পালোঁহি দাদাৰ ঘৰত, আৰু তেওঁলোকৰ ঘৰত মাহঁতৰ লগত কথা পাতিলোঁ, চাহ তাহ খালোঁ। তাৰপিছত দাদাই দেখুৱালে তেওঁলোকৰ কিটচেনবিলাক, তেওঁলোকৰ ৰুমবিলাক। আজি আমি চাংঘৰত থাকিম আৰু চাংঘৰত থকা মজাই বেলেগ। আজি যিহেতু ৰাতি হ'ল, বাকীবিলাক আৰু নেদেখুৱাওঁ, কাইলৈ পুনৰ দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। সকলোকে সুপ্ৰভাত। সখীৰ হোমষ্টেৰ পৰিৱেশটো ৰাতিপুৱা শুই উঠিয়ে আপোনালোকক দেখুৱাইছোঁ। এইফালে মেচিন লগাই বনবিলাক কাটি আছে, পৰিৱেশটো চাফ চিকুণ কৰি ৰাখিছে। আৰু এতিয়া আমি চাহ খাম, চাহৰ লগত কল, চাহ, বিস্কুট, চানা খাইছোঁ। চাহ খাই উঠি সন্মুখতে থকা চানডুবি বিললৈ ওলাই গ'লোঁ, আৰু তাতে থাকি মোৰ মনটো ইমানেই ভাল লাগিল যে দুদিনৰ কাৰণে হ'লেও বা অকণমান সময়ৰ কাৰণে হ'লেও নিজৰ দুখবিলাক যেন পাহৰি গৈছোঁ। চানডুবি লেক ভিউ, গোটেইখিনি হোমষ্টে, থাকিব পাৰিব ৰাতি। বনভোজ খোৱা নিষেধ আছে, মানে নিচাযুক্ত দ্ৰব্য ইয়াত সেৱন কৰিব নোৱাৰে। ধুনীয়া লাগিছে, সেইফালৰ পৰা আহিলে পায় আৰু। এইখনেই হৈছে চানডুবি বিল। যিহেতু আমি ধুনীয়াকৈ তেওঁলোকৰ ঘৰতে নামঘৰত থাকিছোঁ ৰাতি, আৰু এতিয়া অকণমান ওলাই আহিছোঁ। এইটো চানডুবি, এইখিনি সকলোৱে জানেই চানডুবিৰ কথা। লগতে ইয়াতে বনভোজ খাব নোৱাৰে, এইটো বনভোজস্থলী নহয়। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে বনভোজ খাব আহিলে যিহেতু মাদক দ্ৰব্য সেৱন কৰে, আৰু সেইকাৰণে ইয়াত বনভোজ খাব নোৱাৰে। আৰু ধুনীয়াকৈ মানে লিখা দিছে মাদক দ্ৰব্য বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি পৰিৱেশ বিনষ্ট নকৰিব, যিহেতু ইয়াতে এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু লগতে জীৱ জন্তুবিলাকো থাকে। সেইফালে যে গাড়ীবিলাক আহি আছে, সেইফালৰ পৰা এনেকৈ নাও দি পাৰ হৈ আহিব লাগে ইয়ালৈ আহিবলগীয়া হ'লে, আৰু সেইটো পাৰত পিকনিক খাব পাৰে। ইয়াতে পিকনিক বা বনভোজ খাব নোৱাৰে। আৰু সুন্দৰকৈ প্ৰতিখন ইয়াতে বহাৰ সুবিধা কৰি থোৱা আছে, অলপ নিজান ঠাইত ধুনীয়াকৈ কথাবিলাক লিখা আছে। প্লাষ্টিক বৰ্জন কৰা, উচ্চ স্বৰত শব্দ বা গান বাজনা কৰিব নোৱাৰে। যদিও প্লাষ্টিক বৰ্জন লিখা আছে, এয়া দেখিছেনে কিছুমান মানুহে ইয়াতে প্লাষ্টিকৰ পানী বটলবিলাক পেলাইছে। মানুহবোৰ আচলতে সচেতন হ'ব লাগিব। চানডুবি বিলৰ সৌন্দৰ্য উপভোগ কৰাৰ লগে লগে কেইখনমান ফটোও তুলিলোঁ।
চানডুবি বিলত মহিলাসকলেও নাও চলোৱা দেখা পালোঁ। অলপমান ভিডিঅ' কৰি ল'লোঁ। এওঁলোকে জংঘলৰ মাজত গৈ খৰি বুটলি আনে, অৰ্থাৎ তেওঁলোকে নিজে কামবিলাকত পাকৈত হয়। সিপাৰৰ পৰা এইটো পাৰলৈ আহিছে। আমি যিটো ঠাইত আছোঁ, মেইন চানডুবি লেক ভিউখিনি এইখিনিয়ে। সেই পাৰৰ পৰা নাৱৰীয়া লৈ আহিছে। সিফালৰ পৰা আহিলে এওঁলোক আমি য'ত আছিলোঁ তেওঁলোকো আছিলে, আৰু এতিয়া তেওঁলোক সিফালে যাব লৈছে। সিফালৰ পৰা অহা নাওখনতে এওঁলোক এতিয়া উঠি যাব। চানডুবিত গৈছোঁ যেতিয়া নাৱতটো উঠিবই লাগিব। সিটো পাৰৰ পৰা আহিলে এইখন গেটেৰেও ইয়াত আমি থকা কেম্পটোত সোমাব পাৰি, আৰু ইফালেও আছে বহুতখিনি, সিফালে পাৰ হৈ আহিব লাগিব। আমি যিহেতু আমাৰ নিজৰ চিনাকি হয়, আমি দাদাৰ ঘৰতে আছোঁ। এটা সুন্দৰ পৰিৱেশ। সকলোৱে যিসকলে ইয়ালৈ অহা নাই কেতিয়াবা আহি চাবহি। এটা পৰিৱেশৰ মাজত আছোঁহি। আচলতে হুলস্থুলীয়া এটা পৰিৱেশৰ পৰা আঁতৰি যদি আহিবলৈ মন যায়, আপোনালোক চানডুবিলৈ আহিব। কেৱল ইয়াত চৰাই চিৰিকটিৰ মাত, কেৱল চাৰিওফালে গছ গছনি এইবিলাকেই দেখা পাব, নদী, যিটো প্ৰাকৃতিক এটা দৃশ্য। আৰু ইয়াত সেইকাৰণে এইখিনি জেগাত, এইখিনি ঠাইত বনভোজ খোৱাৰ নিষেধ আছে। যিহেতু বনভোজ বুলি ক'লে বা পিকনিক বুলি ক'লে আজিকালি যুৱ প্ৰজন্মই কেৱল নিচাযুক্ত দ্ৰব্য সেৱন কৰে, আৰু সেই মাদক দ্ৰব্য সেৱন কৰি যাতে ইয়াত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে ইয়াৰ যুৱকসকলে কিছুমান সুন্দৰ পদক্ষেপ লৈছে। আমাৰ সখীৰ হোমষ্টেৰ পৰিৱেশটো গেটৰ পৰা আপোনালোকক দেখুৱাইছোঁ, আৰু আপোনালোক আহিলে ইয়াতে কণ্টেক্ট কৰি থাকিব পাৰিব। থকাৰ লগতে খোৱা লোৱাৰ সকলো সুবিধা আপোনালোকে পাব। আমি ৰাতি এই চাংঘৰটোতে থাকিলোঁ, আৰু পিছফালে কটেজ আছে। ইয়ালৈ আহিলে আপোনালোকে এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ উপভোগ কৰিবলৈ পাব। দাদাহঁতৰ এইবিলাক কটেজ হয়, ইয়াতে ৰাতি থাকিব পাৰে। ইফালে এটা আছে ধুনীয়া বাঁহৰ বেৰ, তাত মাটিৰে প্ৰলেপ দিছে, আৰু কি এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁ। বা যিসকল ইয়ালৈ আহে, একেবাৰে নিৰ্জনতা, আৰু বতৰটো এতিয়া অলপমান ডাৱৰীয়া কৰি আহিছে, মেঘে গাজিছে। ইফালে চানডুবি বিলখন ইয়াৰ পৰা অলপ দেখা পায়। সেইবিলাক তম্বু টাইপ দেখিছে, এইবিলাক কেম্প কৰি ৰাতি এনেকৈ থাকে। ইফালে মানুহ আছে, আৰু ইফালে তাতে বহি দিনত যিসকল আহে, কাপলছবিলাক আহে বা ফেমিলি কিছুমান আহে, তেওঁলোকে তাতে খোৱাৰ অৰ্ডাৰ কৰি তাতে খাই ধুনীয়াকৈ টাইম পাছ সময় অতিবাহিত কৰে। আচলতে মানুহে ইয়াত নিৰ্জনতা বিচাৰি, কাৰণে মই আপোনালোকক ৰুমটো দেখুৱাম। আৰু এটা ৰাতি থাকিবলৈ হ'লে কিমান কি লাগে সেই দাদাক সুধিব লাগিব। আপোনালোকক দেখুৱাইছোঁ, এইটো এটা কটেজ, আৰু ইয়াত ছিংগল বেড আছে, আৰু এইফালে ডাবল বেড এখন আছে, আৰু সকলোবিলাক সুবিধা ইয়াতে পাব।
মই ভালদৰে ৰুমটো এবাৰ দেখুৱাই দিছোঁ। এফালে বাথৰুম আছে। বাথৰুমটো বহুত ডাঙৰ, কোনো অসুবিধা নাপায় আৰু চাফ চিকুণ হৈ থাকে বহুত ধুনীয়াকৈ। এতিয়া মানুহ নাই কাৰণে বেডশ্বীটবিলাক পৰা নাই আৰু মানুহ যোৱাৰ পাছত বেডশ্বীটবোৰ ধুই দিয়ে। এইফালে দেখিছেনে মানুহে কিমান আনন্দ কৰিবলৈ আহে আচলতে এনেকুৱা এটা পৰিৱেশৰ মাজত। অলপমান ময়ো জোলনাত জুলি ভাত খাবলৈ গ'লোঁ আৰু ভাতৰ লগতনো কি খাম আপোনালোকক দেখুৱাম। এইটো কি ফ্ৰাই হয়? বেঙেনা ফ্ৰাই ন, আৰু কাচকল ফ্ৰাই। তাৰপিছত এয়া হ'ল কলফুলৰ পিটিকা। এইফালে এইটো কিহৰ চাটনি? ভেদাইলতা এনেকৈ চাটনি, মানিমুনি ভেদাইলতা ৰঙালাও গুটি, মানিমুনি ভেদাইলতা ৰঙালাও গুটি চাটনি। আৰু এইটো কি মাংস? লোকেল মুৰ্গী। এইফালে দালি, এইটো বগৰী আচাৰ আৰু ছজনাৰ আচাৰ হয়। ইমান ধুনীয়া খাদ্য। আমি যিহেতু দাদাৰ ঘৰত আহিছোঁ সেইকাৰণে আমি ঘৰৰ খানা খাইছোঁ আৰু এইফালে কটেজত বহুত মানুহ আছে, তেওঁলোকে যি অৰ্ডাৰ কৰে তাকে খাবলৈ পায়। এইফালে এইটো দাদাহঁতৰ ঘৰ। এতিয়া বৰষুণ দি আছে আৰু এইফালে তেওঁলোকৰ পাকঘৰ আৰু ডাইনিং টেবুল হয়। এটা সুন্দৰ পৰিৱেশ, মানে এনেকুৱা লাগিছে ক'ত আছোহি, আৰু তাতে এতিয়া বৰষুণ দি দিছে। এইফালে শাক পাচলি আছে, গোমধানৰ খেতি আছে অলপ চলপ।